ডেইলি সন্ধিয়া বজাব লাগে মই কিবোৰ্ড আচ্ছা আৰু পইচা কিমান পাওঁ কিমান মাত্ৰ 50 টকা সাইকেল চলাই ফুৰো মই 2 বছৰ গুৱাহাটীত সাইকেল চলাইছো দেই আচ্ছা কিবোৰ্ড পিঠিত লৈ ইনষ্ট্ৰুমেন্ট মই শিকিলো দতৰা ডগৰ বাঁহী গিটাৰ তাৰপিছত এনেকৈ মই প্ৰায় 14টা মান ইনষ্ট্ৰুমেন্ট মই বজাব পাৰো মই গান কৰি আছো পলাশ দাৰ লগত ইয়াৰ গানটো ভাল হ'ব গানটো বৰ ধুনীয়া গান নমস্কাৰ মই প্ৰিন্স পলাশ স্বাগতম জনাইছো মোৰ নতুন ইউটিউব চেনেললৈ আৰু আজি মোৰ লগত আছে পলাশ শিৱম আমি একে পলাশ দুজনৰ নাম আৰু পলাশ দাক আজি মোৰ চেনেললৈ ইনভাইট কৰিছো আৰু মোৰ চেনেলৰ নতুন চেনেলৰ দ্বিতীয়জন অতিথি দেই আৰু পলাশ দাক মই প্ৰথমতে মানে পৰিচয় কৰি দিবলৈ ইমান প্ৰয়োজন নাই বহুখিনি মানুহে চিনি পায় তথাপিও মই এবাৰ পৰিচয়টো দি দিছো যে মানে পলাশ দা হৈ গ'ল অলৰাউণ্ডাৰ মিউজিক সংগীত মানে এভৰিথিং মানে একেবাৰে নিজে বজাব জানে নিজে গাব জানে নিজে কম্প'জ কৰে নিজে এডিটিং কৰে মানে নাই কৰো আৰু আজি এতিয়া মই পলাশ দাৰ পৰা কিছু মনৰ কথা জানিব চেষ্টা কৰিম পলাশ দা প্ৰথমতে আপুনি ছিংগাৰ হিচাপে আপুনি এই ক্ষেত্ৰখনত আহিছিলে নে মিউজিচিয়ান হিচাপে একচুৱেলি সৰুৰ পৰা গান গোৱাৰ হেঁপাহ আছিলে মোৰ গান গোৱাৰ বহুত হেঁপাহ LP স্কুলৰ তৃতীয় শ্ৰেণীৰ পৰাই মই গান গাইছো মা আমি সদিয়ালে যামে অ তুলতুল বুলবুল অ সেউটি তৰা লুকা ভাকু ভাল নালাগে খেল কইনা ধৰা কৃষ্টি সভা হৈছিলে শনিবাৰে LP স্কুলত আৰু তেতিয়াই মই গান গাইছিলো আৰু গান গোৱাৰ কাৰণে হেঁপাহ আছিলে কিন্তু গান গাব খুজিলেতো নহ'ব প্লেটফৰ্ম এখন লাগিব আৰু প্লেটফৰ্মখন বিচাৰি নাপাই পেলাই লাহে লাহে যেতিয়া ডাঙৰ হৈ আহিলো তেতিয়া ইনষ্ট্ৰুমেণ্টৰ প্ৰতি আকৃষ্ট হ'লো এটা এটাকে ইনষ্ট্ৰুমেণ্ট তবলা শিকিলো বাঁহী শিকিলো প্ৰথমতে তবলা নে প্ৰথম তবলা কিনিছো মই ইনষ্ট্ৰুমেণ্ট কিনা হিচাপত তবলা কিনিছো কাৰণ তবলাৰ দাম বজাব কি শিকিছিল বজাবলৈ তবলাই কৰিছিলো তবলাজোৰে প্ৰথম কিনা বুলি ক'ব পাৰি আৰু নহয় তাৰ আগত মই বিহু ঢোলৰ লগত জড়িত আমাৰ গাঁৱৰ ঢোলটোতো আমাৰ মানে গাঁৱৰ ল'ৰাবিলাকে বহুতে জানে গাঁৱৰ বিহু ঢোল মহৰসিঙৰ পেঁপা মোৰ এতিয়াও আছে পেঁপা লগত এতিয়াও ৰাখো মই পেঁপাত আৰু আপোনাৰ সেই বাঁহী তাৰপিছত বাঁহী আকৌ নিজে বনাই পেলাই কৰিছিলো আকৌ হেৰিটো জনা নাছিলো জখমাখটো নাজানো কিন্তু নিজে বনাই পেলাই আকৌ কলৰ সেই ঠাৰি এডাল কাটি এনেকৈ মেৰাই লৈ জুইত আকৌ সেকিলে এনেকৈ ক'লা ক'লা দাগ হয় ভাল দেখি তেনেকুৱা কৰি পেলাই বাঁহী বজাইছিলো তাৰপিছত যেতিয়া মানে বাঁহীটো নিজে বনাইছিলে তাত আকৌ ষ্টাইলো দিছিলে কলৰ হেৰি কাটি তাৰপিছত আপুনি মানে যিহেতু প্ৰথম আপুনি যিটো গান গাইছিলে সেইটো কিমান মান চনত গাইছিলে আপুনিতো বহুত দিনৰ আগৰ পৰা চনৰ মানে মই ক'লোৱে অকণমান আগতে মা আমি সদিয়ালে যামে এইটো মই কিমান চন হ'ব বাৰু 1987 মোৰ 80 চনত জন্ম গতিকে 6 বছৰত মই LP স্কুলত এডমিশ্যন লৈছো আৰু 7 বছৰত মই বৰ্ক শ্ৰেণী পালো তেতিয়া ক শ্ৰেণীৰ পৰা বৰ্ক শ্ৰেণীত মই গাইছিলো মা আমি সদিয়ালে যামে অ তুলতুল বুলবুল সেইটো ৰেকৰ্ডিং হৈছিলে নহয় সেইটো স্কুলৰ কৃষ্টি সভা আচ্ছা সেইটোৱে প্ৰেৰণা আৰু তাৰপিছত ৰেকৰ্ডিং হৈছিলে এটা বেলেগ গান তেতিয়া আকৌ টেপ ৰেকৰ্ডাৰ আছিলে ফিলিপছৰ এজন অমূল্য দা বুলি আমাৰ গাঁৱৰে তেখেতৰ এটা টেপ ৰেকৰ্ডাৰ আছিলে গাঁৱত আৰু কাৰো নাই তেখেতে ঘৰলৈ লৈ আহিছিলে মই কান্দি কাটি মই ইমান নকৰো আৰু ৰেকৰ্ডিং নকৰো আৰু ঘৰত লৈ আহিছিলে কিন্তু তাতে মই এটা গান গাইছিলো দেৰাদুন চহৰত নেহেৰু আছিলে দেশৰে কাৰণে দিল্লীলৈ আহিল এনেকুৱা বিয়া গীত এটা আছিলে আৰু সেইটো মোৰ বাইদেৱে শিকাইছিলে আৰু সেই গানটো মই প্ৰথম টেপত ৰেকৰ্ড হৈছিলে মোৰ নাকেৰে শিঙুন বৈ গৈছে মই কান্দোতে কিন্তু মই পিছত আকৌ বুজাই ভৰাই মোক কোন্দাইছে বহুত সৰু আৰু মই তেতিয়া এতিয়া কেছেটৰ লাইনলৈ আহোঁ আমি কেছেটৰ লাইনলৈ আহিব লাগিব 2007 চন প্ৰথম প্ৰকাশ পাইছে কিন্তু তাৰ আগতে অবিহুত লিখনি কৰি চালাহৰি এই গানটো মই লিখিছিলো গান লিখেও পিন্ধি কপালি বিহুতলি নাচনি তই নাচনি মই ঢুলীয়া মই এই গানটো আছিলে আৰু এটা টেলেণ্ট মই ক'বলৈ পাহৰি গৈছিলো এটা গান লিখেও এই গানটো এই গানটো প্ৰথম মই তেতিয়া মংগলদৈ কলেজত পঢ়ি আছো মই মংগলদৈ কলেজত পঢ়ি থাকোঁতে তাৰ পৰা মই ষ্টুডিঅ'ৰ নলেজটো ল'বৰ কাৰণে মই গুৱাহাটীলৈ আহিছিলোঁ আহি ৰেইনব' ষ্টুডিঅ'ত এই গানটো মই ৰেকৰ্ড কৰিছিলোঁ আৰু এতিয়া খুব ভাল মিক্স কৰে দিগন্ত দাই প্ৰথম ৰেকৰ্ডিষ্ট হৈ ৰেইনব' ষ্টুডিঅ'ত আছিলে আজি বহুত বছৰ আগতে 2002-03 চন মানৰ কথা 2002-03 চন মানৰ কথা আৰু তেতিয়া দিগন্ত বৰদলৈ ৰেইনব' ষ্টুডিঅ'ত তেওঁ বাহিৰৰ পৰা শিকি নতুনকৈ কাম কৰিছিলে তেতিয়া দিগন্ত বৰদলৈ এই গানটো ৰেকৰ্ড কৰিছিলে আৰু তাতে ঢুলকি চুলকিখিনি দিগন্ত দায়ে লগাই দিছিলে এতিয়া অসমৰ জনপ্ৰিয় গাইছিলো ময়ে গাইছিলো সেইটো অকল নলেজৰ কাৰণে গাইছিলো অকল নলেজ লৈছো ষ্টুডিঅ'ৰ নলেজটো দিগন্ত বৰদলৈৰ পৰা তেনেকে ৰেইনব' ষ্টুডিঅ'ত লৈছিলো প্ৰথম 2002-03
তেনেকুৱা চনত তাৰপিছত 2006 চনত মই গুৱাহাটীলৈ আহিলোঁ আহি 6 চনত মই কম্পিউটাৰ নাজানো কিন্তু আগতে কম্পিউটাৰ শিকা নাই গতিকে মই ডিটিপিত এডমিশ্যন ল'লোঁ মই জেনেৰেল নলেজখিনি জানিবৰ কাৰণে ডিটিপিত এডমিশ্যন লৈ কম্পিউটাৰ বিষয়বস্তুখিনি জানিলোঁ তাৰপিছত মই কম্পিউটাৰ কিনিলোঁ 2007 চনত 7 চনৰ 9 মাৰ্চত মই প্ৰথমটো গান নিজে এক্সপৰ্ট কৰি উলিয়াইছোঁ 2007 চনৰ 9 মাৰ্চত প্ৰথমটো গান নিজানত বহি আছো ভাবি মাথো তোমাৰ কথা তুমিও চাগে আশা কৰি অতীত হেৰুৱা ব্যথা এই গানটো লিখিছিলোঁ প্ৰথম 9 ডিচেম্বৰত মানে মোৰ আনন্দই বেলেগ তাৰমানে নিজে লিখিছে 9 ডিচেম্বৰ নহৈছে 9 মাৰ্চ কৈছো ন এইটো নিজে লিখিছে নে নিজে লিখা গান নিজৰ নিজে লিখিছে আৰু এইটো ভিডিঅ' কৰিছো পিছত গৈ ভিডিঅ' কৰিছো এইটো গানটো কিন্তু সেইটো যেতিয়া প্ৰাগ চেনেল বুলি এটা চেনেল আছিল আগতে খুব গান বাজিছিলে এনি হাইফাই আছিলে তেতিয়া সেইবিলাক গান বাজিছিলে এনি হাইফাই আৰু প্ৰাগত বাজিছিলে তেতিয়া নিউজ লাইভ নাছিলে আৰু 2007 চনতে মই কি কৰিলোঁ মেঘালী বুলি এখন কেছেট কৰিলোঁ তেতিয়া কিন্তু এই আজিৰ চিডি নহয় কেছেটৰ মোৰ জীৱনৰ প্ৰথমখনে মোৰ কেছেট আছিলে ৰিলৰখন আৰু কেছেট সেই 2007 চনত ওলোৱাৰ পিছতে কেছেট বন্ধ হৈ গ'ল তাৰপিছত চিডি আহিল চিডি 99 ৰুপিজ আছিলে তাৰপিছত আৰু লক্ষ্মী অহাৰ পিছত 15 টকা হৈ গ'ল চিডি কেছেটৰ তাৰপিছত বৰবাদ আৰু কেছেটৰ দিনৰ সেইটো এটা বেলেগ দিন আছিলে আৰু আমি মনত আছে 35 টকা দি আমি কেছেট কিনিছিলো 30 টকা 25 টকা সেইখন কেছেটৰ নামটো কোৱাই নহয় মেঘালী আছিল দেই মেঘালী 2007 এখন একদম সম্পূৰ্ণ আপোনাৰ মোৰ আছিলে মোৰ কথাবোৰ মোৰ আছিলে গোটেই 8টা গানৰ তাতে মই গাইছো আৰু সৌৰভ শংকৰেও গাইছিলে সেই গানবিলাক ভিডিঅ' বিলাক ক'ত পোৱা যায় এতিয়া পাই নে ভিডিঅ' নকৰিল নহয় এই খালি নিজানত বহি গানটোৰ ভিডিঅ' কৰা হৈছে পিছত তেনেকুৱা আৰু তাৰ পিছৰ পৰা মই কেছেট মানে ষ্টুডিঅ' লাইনটোৰ প্ৰতি আকৃষ্ট হ'লো হৈ গান গাবলৈ চালো তাৰ সমান্তৰালভাৱে মই গুৱাহাটীত মই একচুৱেলি গুৱাহাটী এণ্ট্ৰি কৰিবৰ কাৰণে পইচাৰো বহুত প্ৰয়োজন আছেতো গতিকে কিবা এটা কৰিব লাগে গতিকে ময়ো বহুত একদম সবল ঘৰৰ ল'ৰা নহয় যে মোৰ বহুত পইচা আছে ঘৰত তেনেকুৱা নহয় সাধাৰণ ফেমিলিৰ ল'ৰা আৰু আহি পেলাই মই কি কৰিলোঁ জাহাজ এলফ্ৰেস্কো বুলি জাহাজ এখন আছিলে এলফ্ৰেস্কো জাহাজত ডেইলি সন্ধিয়া বজাব লাগে মই কীবৰ্ড আৰু পইচা কিমান পাওঁ মাত্ৰ 50 টকা 50 টকাকে যদি পইচা পাওঁ 30 দিন ডিউটি হয় 30 দিনত 1500 টকা কিন্তু বতাহ বৰষুণ আহিলে জাহাজ নচলে আমি গৈ পাওঁ কিন্তু সেইটো পইচাটো নিদিয়ে অৰ্থাৎ মাহটোত মানে 1000 টকা কেতিয়াবা 900 টকা ঘৰ ভাড়া আছিলে তৰজাৰ এটা ঘৰ লৈছিলোঁ মই শান্তিপুৰত প্ৰথম ঘৰ ভাড়া গুৱাহাটীৰ ঘৰ ভাড়া 750 টকা দিব লাগে 750 টকা যদি ঘৰ ভাড়াতে গ'ল নোজোৰে খাবলৈ নোজোৰে তেনেকুৱা এটা অৱস্থা আছিলে আৰু চাইকেল চলাই ফুৰো মই 2 বছৰ গুৱাহাটীত চাইকেল চলাইছো দেই কীবৰ্ড পিঠিত লৈ 2 বছৰ জাহাজত খুব এটা মানে ষ্ট্ৰাগল কৰি থকা দিনৰ কাহিনী মানে ভাবি মই সেই পৰ্যায়লৈ গুচি গৈছো এতিয়া জাহাজত তেতিয়া গাবৰ কাৰণে প্লেটফৰ্ম নাপাওঁ তেতিয়া গাওঁ এটা দুটাকে গাওঁ লাহে লাহে গ্ৰেজুৱেলি আৰু হৈ গ'ল আৰু লাহে লাহে বজোৱাটো লাহেকৈ মডাৰ্ণৰ পৰা মই আউট হৈ গ'লোঁ মডাৰ্ণ বজোৱাটো বাদ দিলোঁ কিয় কি মই মডাৰ্ণত এজ এ ছিংগাৰ হিচাপত আকৌ মই এণ্ট্ৰি কৰিলোঁ কৰি পেলাই বহুত মঞ্চ কৰিলোঁ অসমৰ বিভিন্ন জেগাত নাই এই মই কীবৰ্ড প্লেটো মই ষ্টুডিঅ'লৈ কনভাৰ্ট কৰি দিলোঁ ষ্টুডিঅ'ত এতিয়া মই এতিয়াও মই কীবৰ্ডেই বজাওঁ ষ্টুডিঅ'ত তাৰপিছত বিভিন্ন ইনষ্ট্ৰুমেণ্ট মই শিকিলোঁ দোতৰা ডগৰ বাঁহী গীটাৰ তাৰপিছত এনেকৈ মই প্ৰায় 14টামান ইনষ্ট্ৰুমেণ্ট মই বজাব পাৰোঁ জানো কাৰণ এই 14টা মই কিয় ক'লোঁ মোৰ এটা হিচাপ এখন মেগাজিনত ওলাইছিলে মানে মই এতিয়া সেনেকৈ 14টা বুলি 14টা ইনষ্ট্ৰুমেণ্ট বজাব জানে নাগাৰা ভিতৰ কৰি ঢোল তাল নিজে গান লিখিব জানে আৰু নিজে গাব জানে মানে নিজে কম্প'জ কৰে কি কম কৰি আছো আৰু যিখিনি গুৱাহাটীত যিখিনি মৰম পাইছো ৰাইজৰ যিখিনি আশীৰ্বাদ পাইছো মোৰ এইটো ষ্টুডিঅ'টো দেখিছা যিমান জাপি আছে এইকেইটা মই কিনা নাই এটাও কিনা নাই তাত লিখাই আছে বিভিন্ন কেইটা জাপিত মানে মোৰ ৰাইজৰে মৰম আছে কমিটিয়ে দিয়া গান গাবলৈ যাওঁতে কমিটিয়ে মোক যিটো সন্মান দিছে সেই সন্মানখিনিয়ে আছে আৰু তেনেকুৱা ৰাইজৰ মৰমত এতিয়াও আছো আৰু জীয়াই আছো আৰু গতিকে আমি চমুকে গোটেই জাৰ্ণিটো গম পালোঁ পলাশদাৰ আৰু বৰ্তমান এতিয়া আমি ষ্টুডিঅ'টো কোন জেগাত আছে কৈ দিয়ক এইটো মালিগাঁও মোৰ গৌশালাৰ কাষেৰে আহিব লাগে আৰু ISBTৰ পৰা মোৰ ভিতৰলৈ আহিলে 4 কিলোমিটাৰ হয় ISBTৰ পৰা এইখিনিতে মই আৰু এটা কৈ দিওঁ যদি কোনোবা নিউ ছিংগাৰ মানে গান গাব বিচাৰে তো পলাশদাৰ ওচৰত আহিলে বহুত বেছি মানে কোঅপাৰেটিভ হয় মই নতুন ছিংগাৰৰ লগত বেছি কাম কৰিছোঁ মই জুবিনদাৰ লগত কাম কৰা নাই মই জুবলি গাইছে মোৰ হেৰিত চয়নিকা ভূঞাই গাইছে তাৰপিছত প্ৰিয়ংকা ভৰালীয়ে গাইছে মোৰ এৰেঞ্জমেণ্টত বাবুৱে গাইছে বিহু তাৰপিছত আৰু তেনেকুৱা আৰু আমাৰ কিয় নাম কৈছোঁ তেওঁলোকৰ মানে মানুহে কয় নহয় তুমি কাৰ লগত কাম কৰিছা বুলি সোধেতো সেইকাৰণে কৈছোঁ তেওঁলোক মানে জনপ্ৰিয়ৰ ভিতৰত তেওঁলোকে মোৰ সংগীতত কাম কৰিছে আৰু
নতুনটো বহুতে কৰিছে নতুনৰ সীমা সংখ্যা নাই আৰু ময়ো নতুন কৰি আছো বৰ্তমান নতুন বহুত আহিছে কোনদিন ষ্টুডিঅ' নেদেখাও আহিছে মই ধুনীয়াকে নাজানো আৰু কিমানখিনি পাৰিছো মই সহযোগ কৰি পেলাই মই নিজে আহি গম পাইছো মই যিহেতু এটা গান কৰি আছো মই এটা ৰিভিল কৰি দিছো মই এটা গান কৰি আছো পলাশ দাৰ লগত ইয়াৰ গানটো ভাল হ'ব গানটো বৰ ধুনীয়া গান মই কৰি আছো মিউজিক আশা কৰোঁ আপোনালোকে ভাল পাব আৰু শুনিব যিমান পাৰো মই ভালকে কৰিব মই একেবাৰে গান ছিংগিং লাইনত মই একেবাৰে নাজানো মই ক'তো শিকাও নাই জাষ্ট এনে মন গ'ল এটা গান গাম বুলি তো পলাশ দাক লগ পাই পেলাই মানে আৰু বেছি মন গ'ল মানে চেম নাম হয় ইমান ধুনীয়া কাম কৰি আছে আৰু ইমান পুৰণা বহুত দিন আগৰ পৰা বহুত ভাল এক্সপিৰিয়েঞ্চ থকা এজন ব্যক্তি তেওঁক লগ পাই পেলাই মোৰ উৎসাহটো বাঢ়িলে যে মই পাৰিম মানে এই কনফিডেঞ্চটো মানে পলাশ দাৰ পৰাই মই পাইছোঁ সেইটো কাৰণে গান এটা আহি আছে বিহু টাইপ এটা মানে গান আপোনালোকে ৰিলিজ হ'লে মানে মোৰ প্ৰিন্স পলাশ চেনেলটোত চাবলৈ পাব মানে শুনিবলৈ পাব যিহেতু আমি ভিডিঅ' নকৰোঁ এতিয়া